হেল্ল' বন্ধু-বান্ধৱীসকল, মই আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ চৰকাৰী নিয়ম অনুযায়ী কেনেকৈ আপুনি ঘৰ বনাব, কেনেকৈ সাজিব আৰু কোনটো জোনত কোনটো ছিষ্টেমত ঘৰ বনাব আৰু ঘৰ বনোৱাৰ প্ৰক্ৰিয়া কেনেকুৱা আৰু কেনেকৈ ঘৰ বনালে আপোনাৰ খৰচটো কম আহিব, এইটো ভিডিঅ'ত সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আৰু যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ৱেবছাইটৰ লিংকটো ডিছক্ৰিপশ্যনত, তাত ক্লিক কৰি ডাইৰেক্ট আপুনি এই ৱেবছাইটৰ ডাইৰেক্ট আপুনি আহি যাব। অহাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক ষ্টেট আসাম, ইয়াত চাওক আপোনাৰ মেপ দিয়া আছে আৰু জন দিয়া আছে। জন এ গ্ৰীণ কালাৰৰ, জন বি য়েল্লো কালাৰৰ, জন চি আপোনাৰ অৰেঞ্জ কালাৰৰ, জন ডি, জন ই। এনেকৈ আপোনাৰ মেপটো এনেকৈ চাব। চোৱাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক আসাম হাউচিং টেকনলজিজ এট দ্য গ্লেন্স, এনেকৈ আপোনাৰ এইটো চাওক টাইপোলজি এপ্লিকেবল হাউচিং জোনছ, টোটেল এৰিয়া স্কুৱেৰ ফিট আপুনি এনেকৈ চাব পাৰিব। A01 এ জন এ এনেকৈ আপোনাৰ ইয়াত চাওক জন বিত পৰিছে AS2, জন বি আপোনাৰ স্কুৱেৰ ইমান হ'ব, স্কুৱেৰ ফুট ইমান হ'ব। জন AS03 জন চি, AS04 জন ডি, AS05 জন ই, AS06 জন চি। এনেকৈ আপোনাৰ স্কুৱেৰ ফুট, স্কুৱেৰ মিটাৰ সম্পূৰ্ণ ইয়াত দিয়া আছে, আপুনি চাব পাৰে। আৰু জন AS01ত চাওক ঘৰৰ নমুনা এনেকুৱা হ'ব। AS02 ঘৰৰ নমুনা এনেকুৱা, AS03, AS04 আপোনাৰ AS05, AS06 ঘৰৰ নমুনা ডিজাইনবোৰ এনেকৈ আপুনি চাব পাৰিব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক A01ত কোনটো ডিষ্ট্ৰিক্ট পৰিছে আপুনি চাব পাৰিব। বৰপেটা, নলবাৰী, দৰং, মৰিগাঁও, আপোনাৰ কামৰূপ, নগাঁও, গোলাঘাট আৰু চাউথ শোণিতপুৰ, এইকেইটা আপোনাৰ A01ত পৰিছে। আৰু ইয়াত চাওক আপোনাৰ A01ৰ ঘৰৰ নমুনা আৰু চাইড ভিউ এনেকৈ, আৰু বেক চাইডটো এনেকুৱা ডিজাইন হ'ব। আপোনাৰ জন এ আসাম, এইটো চাওক ৰিকমেণ্ডেশ্যন স্পেচিয়েল দিয়া আছে। আৰু অলপ স্ক্ৰল ডাউন কৰিব। এনেকৈ আপোনাৰ মেপটো দিয়া আছে, আপুনি মেপটো জুম কৰি আপুনি চাব পাৰে। যদি আপুনি বুজি নাপায় আপুনি মিস্ত্ৰী সহায় আপুনি ল'ব পাৰে। আৰু ইয়াত চাওক এৰিয়া এষ্টিমেট, আইটেম, এৰিয়া, ৰুম, কোনটো ৰুমত কিমান স্কুৱেৰ আৰু কিমান স্কুৱেৰ ফুট। আপোনাৰ ইয়াত কিটচেনৰ বাবদ আপোনাৰ স্কুৱেৰ ইমান আৰু স্কুৱেৰ ফুট ইমান, বাৰাণ্ডা 13.7 এনেকৈ আপোনাৰ ফুট আৰু স্কুৱেৰ দিয়া আছে। টোটেল বুইল্ড অফ এৰিয়া এনেকৈ দিয়া থাকিব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। এনেকৈ সম্পূৰ্ণ জিলাৰ কষ্ট এষ্টিমেট এনেকৈ আপুনি চাব পাৰিব। আইটেম, এইটো ৰুমৰ কাৰণে এনেকুৱা, কিটচেন ৰুমৰ কাৰণে বাৰাণ্ডা, টোটেল কষ্ট আপোনাৰ এনেকৈ দিয়া থাকিব। আপুনি এনেকৈ চাই আপুনি আপোনাৰ ঘৰৰ এই নিয়মত বনাব পাৰে। আৰু ইয়াত সম্পূৰ্ণ ডিটেইলছ আপোনাৰ দিয়া আছে, আপুনি চাই ল'ব। আপোনাৰ ৰুমৰ, কিটচেন ৰুম, বাৰাণ্ডা সম্পূৰ্ণ ডিটেইলছ আপুনি এনেকৈ চাব পাৰিব। এনেকৈ সম্পূৰ্ণ জনৰ ঘৰৰ ডিজাইনবোৰ দিয়া আছে, আপুনি এনেকৈ চাই মেপবিলাক চাই আপুনি আপোনাৰ ঘৰখন আপুনি সাজিব পাৰে। মই আশা কৰোঁ ভিডিঅ'টো আপুনি বুজিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।